অসমৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰৰ দুখৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰৰ এই মুহূৰ্তত আহি পৰিছে এটি দুখৰ খবৰ। তেখেতে নিজে সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে সেই দুখৰ খবৰটো। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই এছপি নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰৰ আছে এটি দুখৰ খবৰ। তেখেতে নিজে সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। হয়, তেখেতে লিখিছে যে আজি আমাৰ দেউতাই আমাক এৰি থৈ গুচি গ'ল। দেউতা, আপুনি নেদেখা ঠাইৰ পৰা আমাক আশীৰ্বাদ কৰি থাকিব। এইদৰে তেখেতে সামাজিক মাধ্যম যোগেদি এটি পোষ্ট শ্বেয়াৰ কৰিছে। তেখেতৰ পিতৃয়ে তেওঁলোকক এৰি অজান দেশলৈ গুচি গ'লগৈ। আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো। তেখেত য'তেই থাকে সদায় শান্তিত থাকক। ধন্যবাদ।